ঐ পাগল আৰু পাগল মহা পাগল গীতা তহঁতক চালা জীৱ জন্তু ধৰি আনিবলৈ কৈছিলো মানুহ দুটাক ধৰি আনিছ যে বছ ইহঁতি দাহ লৈ আমাক দম দিবলৈ আহিছিলে বছ আপুনি যদি অৰ্ডাৰ দিয়ে ইহঁতক উৰাই দিওঁ নেকি আইঅ আপোনালোকে চালা ইমান মিছা কথা কৈছে যে আমি আপোনালোকক কেতিয়া দম দিলো এনে এনে ফাল্টু কথা কৈ দিছে যে ছাৰ আমি ইহঁতক একো কোৱা নাই মিছা আমি খৰি কাটিবলৈহে আহিছিলোঁ চুপ থাক মনে মনে থাক ঐ ঐ ঐ গৰু গীতা তহঁতৰ চালা কাম নাই নেকি হা তহঁতক বাঘ ভালুক হাতী গড় ধৰিবলৈ ক'লো তহঁতি মানুহ দুটা ধৰি আনিছ বছ ইহঁতি আমাক দা দেখুৱাই দম দিছিলে সেইকাৰণেহে ইহঁতক ধৰি আনিলো আমি দা চা নাই দেখুৱা দেই আমি খৰি কাটিবলৈ আহিছিলোঁ এইকেইটাই এনে কৈছে এইকেইটাই চব জানো তহঁতৰ কথা চালা এনে নিৰ্দোষী মানুহকেইটাক ধৰি লৈ আনিছ কামটো পাল মাৰিব লাগে যে পুৰা পাল মাৰি আছ তহঁতি যে মানুহ ধৰাত লাগিলি গাঁত কেইটা খান্দিলি কচোন মই 7টা গাঁত খান্দিবলৈ কৈছিলো বছ এটা তাকো মই অকলে খান্দিছো এইকেইটা ওপৰৰ পৰা চাই আছিলে ৰৈ ঐ তই পাগল আছ নেকি মালিকৰ পৰা মাৰ খুৱাবলৈ বিচাৰিছ নেকি মূৰ্খ মই জানোতো ইহঁতৰ কথা চালা ৰৈ আছেগে গৈ তাত তহঁতি যেনিবা ডাঙৰবোৰ ধৰিব নোৱাৰ নাই সৰু সৰু কেইটামান ধৰ কিবা এটাতো ওলালেহেঁতেন অকল চালা পাল মৰা ধান্দা হ'ব বছ বকি থাকিব নালাগে আপুনি আমি এতিয়া গৈ খান্দিমগে নহয় মানুহকেইটাৰ মাথাত বন্দুককেইটা লগাই থবি নেকি অতৰা বছ কি কওঁ এৰি দিওঁ নেকি ইহঁতক এৰি নিদি কি ইহঁতক চালা পুহিবি নেকি পাগল কৰবাৰ এই তহঁতি যা আৰু আমি ইয়াত আছো বুলি কাকো নকবি তহঁতক এৰি দিছো ছাৰ কথা এটা সুধো পিছে আপোনালোকে ইয়াতনো কি কৰি আছে ন আমি চোৰাং চিকাৰী হয় চোৰাং চিকাৰী এই বছ আপুনি চব কথা ইহঁতক কেলে কৈ আছে বলিয়া হৈছে নেকি আপুনি একো নহয় ওচৰ পৰা আঁতৰ মুখখন গোন্ধাইছে তোৰ গোন্ধাবতো ডাউনতে বাছ কৰা নাই আজি ধত মহা লেতেৰা দেখোন তই আচ্ছা আপোনালোক মানে চোৰাং চিকাৰী হয় অলপ আগত কি পোৱালি ধৰা কথা কৈ আছিলে আপোনালোকে কেলেনো তহঁতক ইমানকে যে সুধি আছ চালা এনেই সুধিছো মানে আৰু যদি পইচা দিয়ে আমিও আপোনালোকক দিব পাৰিম মজা মাল কি মাল দিবি তহঁতি চালা হাঁহ কুকুৰা ছাগলী কুকুৰ গৰু চব দিম এফালৰ পৰা চুৰ কৰি পইচা পুৰা দৰকাৰ হৈছে আমাক চালা আমাক সেইবোৰ নালাগে বাঘৰ পোৱালি হাতীৰ পোৱালি লাগে দিব পাৰিবি তহঁতক চালা এনেই কৈ আছো তহঁতিনো বাঘৰ পোৱালি হাতীৰ পোৱালি ক'ত পাবি ক'ৰ পৰা দিবি যা তহঁতি যা ঐ ভোলা ভৱেনৰ চালা কথা কোৱা হাতীটো চুৰ কৰি ইয়াক দি দিওঁ নেকি বহুত পইচা দিব গম পাও নাই চালা ভৱেনে যদি গম পাই কমটি পিটন দিব নেকি আমাৰ দুইটাকে এই ভোলা লাইফত যদি তোৰ ধনী হবলৈ মন আছে নহয় অলপ ৰিস্ক ল'বই লাগিব বল উঠাই দিওঁ তই কোৱাটো হয় বাৰু সুধিছাচোন ইয়াক কিমান দিব হাতীটোৰ দাম কি ফুচফুচাই আছ তহঁতি দুটাই চালা মনে তহঁতৰ কাম নাই ইয়াত যা ভাগ চালা ইয়াৰ পৰা আমি কথা এটা ডিছকাছ কৰি আছিলো আমাৰ গাঁৱত কথা কোৱা হাতী পোৱালি এটা আছে কওক কিমান দাম দিব কি কথা কোৱা হাতী পোৱালি লাইফত প্ৰথমবাৰ শুনিছো চালা কথা কয় হাতীয়ে তহঁতি মোক বলিয়া বনাই থকা নাইতো চালা আমি আকৌ আপোনাক কেলে পাগল বনাম মাক কচম খাই কৈছো কথা কোৱা হাতী পোৱালি আছে আমাৰ গাঁৱত আপুনি যদি আমাক চালা পইচা সৰহকে দিয়ে নহয় আমি কাইলৈ আনি দিম কি তহঁতি কি সঁচাকে কৈছ নেকি সঁচাকে আছে নেকি কথা কোৱা হাতী আৰু কি ধেমালি কৰি থাকিম নেকি আপোনাৰ লগত তহঁতক চালা কিমান লাগিব কিমান লাগিব টকা যিমান লাগে সিমান দিম কিন্তু এটা কথা হাতীটোৱে কথা পাতিব লাগিব আৰে চালা হাতীটোৱে এনেকুৱা কথা পাতিব নহয় আপোনাৰে ভাগৰ লাগি যাব তাৰ লগত কথা পাতি কি তই সঁচাকে কৈছ নে আৰু কি মিছাকে কম নেকি কাইলৈ আনি দিম হাতীটো আমাক খালি 50,000 টকা এটা দিব লাগিব আপুনি 50,000 কি চালা 5 লাখ টকা দিম তহঁতক 5 লাখ খালি কথা পতা হাতীটো মোক আনি দে তহঁতি কাইলে কি হাই মাগো 5 লাখ কোনো জনমত দেখা নাই ঐ ভোলা আমাৰ লাইফে বলি যাব গম পাও নাই 5 লাখ টকা পালে আমি মাল খাই অকল বলিয়াই হৈ থাকিম দিনানি খাই ছাৰ কাইলৈ নহলে পৰহিলে আপুনি আপোনাৰ মাল পাই যাব কিন্তু আমাৰ পইচাটো ৰেডি ৰাখিব কি কাইলে নহয় পৰহিলে আৰে পাৰিলে এতিয়াই লৈ আন না আজিয়ে লৈ আন মানুহ মাৰিব নেকি আপুনি কাইলৈ নহলে পৰহিলেহে হ'ব আমিতো চান্স পাব লাগিব ন হাতীটো আনিবলে আৰে কাইলৈ যদি চান্স পাওঁ কাইলৈ লৈ আনিম না আপুনি ইমান টেনচন নল'ব খালি পইচাটো ৰেডি ৰাখিব আৰে পইচা টেনচন নলবি না এই টাকলো চোৰাং চিকাৰীয়ে তহঁতক কৰবাৰ পৰা মেনেজ কৰি হলেও পইচা দিব খালি মালটোৱে কথা পাতিব লাগিব আৰে মই কৈছো নহয় এনেকুৱা কথা পাতিব নহয় আপোনাৰে মুখ বিষাই যাব তাৰ লগত কথা পাতি ঠিক আছে আমি তেতিয়াহ'লে এতিয়া যাওঁ দেই কাইলৈ লগ পাম অকে যা খালি কাইলৈ মিছ নকৰিবি কথা কোৱা হাতী এই চালা চাৰ্কাছ দেখুওৱা জকৰটোক ফোন কৰি চাওঁ সি কিমান দিব দাম কথা কোৱা হাতীত টাকলু চোৰাং চিকাৰী ক জকৰ ভাই ক কি খবৰ ভালনে কি খবৰ সুধিবলৈ আহিছ চালা সেইদিনাৰ পৰা কৈ আছো মাল লাগে বুলি দিব পাৰিছ নে আৰে এতিয়াতো সেইকাৰণে ফোন কৰিছো মাল দিবলৈ মাল লাগিব নাই
অ' মাল পালি নেকি তই? মাল অ' কি মাল পালি ক? একদম মজা মাল কথা কোৱা হাতীটোৱে কথা কয় কিমান দাম দিব কওক হাতীটো নি পঞ্চাই দিম আপোনাৰ চাৰ্কাছ এৰিয়াত কি কথা কোৱা হাতী? অ' তই মোক কি পাগল বুলি ভাবিছ নেকি? হা, হাতীয়ে কথা কয় কাহানি বা? আৰে আপোনাকনো মই কেলে মিছা কথা ক'ম আছে কাৰণেহে কৈছোঁ আছে বুলি কিমান দিব দাম সেইটো কওক কি অ' তই সঁচাকেই কৈছনে? অ' যদি তোৰ ওচৰত সঁচাকেই কথা কোৱা হাতী আছে লৈ আনিবি 50 লাখ টকা দিম নগদ। কি 50 লাখ ঠিক আছে মই লৈ যাম মালটো যেতিয়াই পাইহি ইয়াত মই তেতিয়াই আপোনাৰ ওচৰত লৈ গুচি যাম চালা 50 লাখ দিব মোৰ লাইফটোৱে বনি যাব বছ আমাক কি দিব ন তহঁতক চালা লাঠ গুড় ঘোঁচা য'ত যিমান আছে চব এফালৰ পৰা দি যাম টেনচন নলবি খালি পইচা এটকাও নিদিওঁ 3 দিন হৈ গ'ল আজিলৈকে চালাই একো এটা ধৰি খাব নোৱাৰিলি তাকলো চোৰাং চিকাৰী হয় মই কাম নকৰাকে চালা 1 টকাও পইচা মোৰ পকেটৰ পৰা সৰকাব নোৱাৰ তহঁতি বোলো কাম ভাল কৰিবি পইচা ভালকে পাবি